Welcome, viewers. You are watching Series Story, and I am your host, Sri Janardhan Burua. আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজি মুগা পলু কিদৰে গছত উঠোৱা হয়, অৰ্থাৎ কণীৰ পৰা পলু জগাৰ লগে লগে পলুবোৰ কিদৰে গছত উঠি যায় আৰু কেনেধৰণে চুম গছত উঠোৱা হয় তাকে দেখুৱাবৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে মুগা পলুৰ বিষয়ে কিছু কথা জানি উপকৃত হ'ব। এইটো হৈছে এটা পানী খোৱা কাপ, কিন্তু আমি ব্যৱহাৰ কৰিছে মুগা যেতিয়া জগে সেই সময়ত উঠাবৰ কাৰণে গছত লগাবৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। আচলতে আমাৰ পুৰণা যিসকল ট্ৰেডিশ্যনেল এৰিয়া আছে তেওঁলোকে মুগা পোহোঁতে ইয়াত বাঁহৰ এটা মুনীয়া বাঁহেৰে বনায়, কিন্তু বৰ্তমান এনেকুৱা হৈছে এই বাঁহ পাবৰ কাৰণে আৰু বাঁহৰ দামো বাঢ়ি গৈছে আজিকালি। সেইটো কাৰণে ইয়াৰ কাৰণে আপোনাৰ গছত উঠাবৰ কাৰণে আপোনাৰ এজোপা গছতে আপোনাৰ 5-6টাকৈ উঠাবলগীয়া হয়। সেইটো কাৰণে আমি লুজ এগ উঠাবৰ কাৰণে যিখিনি লুজ এগ এইখিনি আমি লুজ এগ বুলি কওঁ, যিখিনি আপোনাৰ খৰিকাত নাথাকে, খৰিকাৰ পৰা ভাঙি লোৱা হয় আৰু ইহঁতক আমি ঠিক এইদৰে ইয়াত পাতলাকৈ বাকি দিয়া হয়। পাতলাকৈ অলপকৈ বাকি পিনি আমি যি এটা লেয়াৰত বেছি হ'লেও ইয়াৰ অকণমান প্ৰব্লেম হ'ব পাৰে, আৰু এই যিটো এই কাপটোৰ তলফালে আমি ফুটাই দিয়া হয় যাতে পানী সৰকি যাব পাৰে, আৰু বেছি ডাঙৰকৈও ফুটোৱা নহয় যাতে কণীখিনিও তললৈ পৰি নাযায়। আৰু ইয়াত এনেকৈ পাতলাকৈ দি আমি গছৰ দিওঁ, আৰু তেতিয়া ইয়াৰ পৰা পলুবোৰ ওলাই গৈ পিনি গছজোপাই দি ওপৰলৈ উঠি যায়। আপুনি চাব পাৰে পলুবোৰ কেনেকৈ গছৰ পাতৰ তলত থাকিব পাৰে। এই ধৰণে পলুবোৰ গছৰ পাতত পাই যাগৈ। এইখিনি সময়তে মন কৰিব লাগে যে গছজোপাত কিমানখিনি সংখ্যক পাত আছে আৰু এই গছজোপাত কিমানখিনি পলু দিব পৰা হয়। গছৰ পাতৰ ওপৰত ভিত্তি কৰিয়েই গছজোপাত পলু উঠোৱা হয়। মন কৰিব লাগে যে একেজোপা গছত অধিক সংখ্যক পলু উঠিব নালাগে। কম পাত থকা এজোপা গছত অধিক পলু উঠালে ইয়াক দ্বিতীয় বা তৃতীয় দশাৰ ভিতৰতে স্থানান্তৰিত কৰিবলগীয়া হয়, আৰু স্থানান্তৰিত কৰিলে সাধাৰণতে ই কেতিয়াবা কষ্ট পাব পাৰে, আৰু এই কষ্ট পালে ইয়াক বেমাৰে আক্ৰমণ কৰিব পাৰে। সেয়ে মন কৰিব লাগে যে এজোপা গছত যিমান সংখ্যক পাত আছে সেই পাতখিনি অনুসাৰে গছজোপাত পলু উঠাব লাগে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু ইয়াৰ লগতে এই মুগা শিল্পৰ বিষয়ে, ৰেচম শিল্পৰ বিষয়ে আমি আগলৈ এনেদৰে জনাই থাকিম। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাক লাইক কৰিব, শ্বেয়াৰ কৰিব।